মানুহজন আমাৰ লগত আচলতে নামতহে আমাৰ লগত থাকে। বেছিভাগ সময় তেখেত অফিচতে থাকে। ৰাতিপুৱা এয়া প্ৰাচুৰ টিফিনত আজি মালপোৱা বনাই দিম বুলি ভাবিছোঁ মানে কি ৰাতিতে সি কৈ থৈ দিছে যে মা অহাকালি টিফিনত কিন্তু মোক মালপোৱা বনাই দিবা দেই, খায়ো যাম লৈও যাম। আৰু প্ৰাচুৰি যেনেধৰণে কয় মই আচলতে তাৰ টিফিনটো সেই ধৰণে ৰেডি কৰোঁ। মই মোৰ হিচাপত কেতিয়াও নিদিওঁ, সি যেনেকৈ খাব বিচাৰে তেনেকেই মই দি দিওঁ। এয়া তাৰপিছত খাই যাবৰ কাৰণে 2খন মালপোৱা দিছোঁ, কেইটামান আলমণ্ড বাদাম আৰু এয়া আধা কাপ গাখীৰ দিছোঁ, চকলেট চিৰাপ ইয়াতে আৰু অলপমান চেনি দি পিনে তেনেকৈ তাক খাবলৈ দিলোঁ। টিফিনত 2খন মালপোৱা, তাৰপিছত এটা টিফিনত আৰু কেইটামান কাজু বাদাম আৰু কেইখনমান আপোনাৰ মেৰিগ'ল্ড বিস্কুট দি দিছোঁ। আজি মানে ঘৰত ফল মূল একেবাৰে নাই, শেষ হৈ গ'ল যোৱাকালি ৰাতিতে, গতিকে আজি এটা টিফিনত তেনেকৈ দিলোঁ। এনেই কিন্তু বেয়া পাওঁ মই বিস্কুট দিব, অকণমান টানেই পাওঁ আচলমতে, মালপোৱা দিবও টান পাওঁ। এতিয়া তাৰ খাব মন গৈছে যিহেতুকে আৰু মই দি দিলোঁ। এনেকুৱা লাগি থাকে ন, মালপোৱা দিলে নাজানো পেটটো ভৰিছেনে না ভৰা নাই, তেনেকুৱা এটা চিন্তা এটা লাগি থাকে নহয়। হেভি বস্তু নোহোৱা যেন লাগে মোৰ আচলতে মালপোৱা চালপোৱা দিলে, কিন্তু উপায় নাই, তাই খাব মন গৈছে যিহেতুকে মই দি দিলোঁ। আৰু তাৰপিছতে এয়া তাক ৰেডি কৰাই পিনে বাছ ষ্টপেজত থ'ব আহিলোঁ। আৰু এয়া দেখিছেনে, এয়া ঘোঁৰা। ইয়াৰে মানুহবিলাকে ন ঘৰৰ কিবা কাম চাম কৰিলে শিল বালি ইটা এইবোৰ যদি নিব লগা হয়, তেনেকুৱা মানে আপোনাৰ এই ঘোঁৰাই ব্যৱহাৰ কৰে। এনেকুৱা গাড়ী চাড়ী তেনেকৈ ব্যৱহাৰ নকৰে। মানে বেছিভাগ দেখিছোঁ মই এনেকুৱা ইয়াৰে মানুহবিলাকে ঘোঁৰা বেছিভাগ মানে ইউজ কৰে। আৰু তাৰপিছত তাক থৈ পিনে আহিলোঁ। পানী এগিলাচো খোৱা নাছিলোঁ জানেনে, তাৰপাছত থৈ আহি পিনেহে মই এতিয়া ভাবিলোঁ পানী এগিলাচ খাই লওঁ। আৰু তাৰপিছত হাজবেণ্ড উঠা নাই, শুয়ে আছে। তেখেতৰ আজি কিবা বেলেগ ডিউটি আছে, আজি যাব আৰু কালিয়ে আহে পৰহি আহে একো এটা ঠিক নাই, সেইকাৰণে নাই মাতা। মই ভাবিলোঁ যে মই পানী গিলাচ খাই পিনে এয়া মোৰ কাৰণেও একাপ লাল চাহ, লগতে এয়া খিচমিচ আৰু খিচমিচ নহয়, এইটো আপোনাৰ আলমণ্ড বাদাম কেইটামান আৰু লগতে এয়া কি খেজুৰ দুটামান লৈ পিনে তেনেকৈ চাহকাপ খালোঁ। আৰু তাৰপিছত এইপিনে কিন্তু আৰু প্ৰেছাৰ কুকাৰত মই আলু বইল হ'বৰ কাৰণেও দি দিছোঁ। মই ভাবিছোঁ কি যে আলু পৰঠা বনাই দিওঁ। প্ৰথমতে তেওঁ ৰাতিপুৱা 6টামান বজাত যোৱা কথা আছিলে, পিছত ফোন আহি ক'লে যে মানে ফোন আহিলে তেখেতৰ তাত, ক'লে যে অকণমান দেৰিকৈ আহিলেও হৈ যাব বোলে। সেইকাৰণে আলু বইল কৰি কিনে তেখেতৰ কাৰণে এয়া আলু পৰঠা আৰু দৈ দি দিলোঁ। আৰু এইপিনে মানুহজন ৰেডি হৈ গ'ল। আৰু মানে কি সেই বস্তুবিলাক ভৰাই আছে যিহেতুকে এদিন বা 2 দিনৰ কাৰণে যাব, 2 দিনৰ কাৰণে এনেই এদিনৰ কাৰণে এতিয়া ভগৱানহে জানে। আৰু তাৰপিছত বেগটোত এয়া আপোনাৰ কি বুলি কয়, আঁঠুৱা, বিচনা চাদৰ, তাৰপিছত টাৱেল, মানে যি লাগে আৰু সকলোবোৰ বস্তু ভৰাই লৈছে। ময়ে তেনেকৈ ভৰাই দিলোঁ। তাৰপিছত একবাৰ চালোঁ মই ঠিকমতে ভৰাইছোঁ নে ভৰোৱা নাই, চাই লওঁ এবাৰ। তাৰপিছত এয়া চবখিনি ভৰাই দিছোঁ। মানে মানুহজন কৈছোঁ ন, আমাৰ লগত মুঠতে নামমাত্ৰহে ইয়াতে ঘৰটোত থাকে, বেছিভাগ সময় তেখেতৰ অফিচতে থাকে। এতিয়া ডিউটিয়ে তেনেকুৱা তেখেতৰ, কি কৰিব আৰু উপায় নাই। গতিকে সেয়াই আৰু বেছিভাগ সময় তেখেতে অফিচতে থাকে, প্ৰাচু আৰু মই এই ঘৰটোত অকলে থাকোঁ। আৰু তাৰপিছত গ'ল, প্ৰথমতে বাইক লৈ যোৱা কথা আছিলে, তাৰপিছত যিটোহে ৰ'দ দিছে একেবাৰে, মই কৈছোঁ কি যে গাড়ীখনকে লৈ যোৱা। তাৰপিছত এয়া গাড়ীখন লৈ গ'ল। তাৰপিছত তেখেত যোৱাৰ পিছত আৰু মই ভাবিলোঁ যে অলপমান এক্সাৰচাইজ কৰোঁ। ঘৰ চৰ ঝাৰু দি উঠিলোঁ, ভাবিলোঁ টিভিটো অন কৰি কিনে অকণমান এক্সাৰচাইজ কৰোঁ। এক্সাৰচাইজ মানে আজি অকল য়োগাই কৰিছোঁ। য়োগা কৰি উঠি পিনে এয়া দুপৰীয়াৰ ভাতকেইটা বনাম যে, চাউলকেইটা মানে ভিজাই থৈ দিছিলোঁ দেই। ইয়াৰে পানীখিনি মানে চাউলকেইটা ধুনীয়াকৈ ধুই পিনে ভিজাই থৈ দিছিলোঁ। আৰু এতিয়া ইয়াৰে পানীখিনি মই মানে গা ধোৱাৰ আগে মুখখন ধুম। আজি কেইদিনমানৰ পৰা মানে এই কামটো কৰি আহিছোঁ। নাজানো, এতিয়া বহুতে কয় বোলে ভাল চাউল ধোৱা পানী দিয়ে মুখখন ধুলে বহুত ভাল বুলি শুনিছোঁ। গতিকে দেখা যাওক, এসপ্তাহমান হ'ল আজি এনেকৈ চাউলৰ পানীৰে মুখ ধোৱা। আৰু দুপৰীয়া এয়া মটৰ আৰু আলুৰ চব্জি বনাইছোঁ, যিহেতুকে প্ৰাচু আৰু ময়ে খাওঁতা মানুহ, তেখেতটো নায়েই বাৰু। আজিৰ ভিডিঅ'টি ইমানখিনি আছিলে। লং ব্লগ এনেকৈ মাজে মাজে দিবলৈ চেষ্টা এটা কৰোঁ। কেনেকুৱা লাগিলে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পাইছে এটা লাইক কৰিব, পাৰিলে পেজটো ফ'ল' কৰিব। আজিলৈ আহিছোঁ, বাই।